সঁচায়ে ক'ব পাৰিবিনে তোৰে বুকুখন নদী নে সাগৰ এবাৰ জুখিবলে নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সকলোৱে চাগে ভালেই গীতিকা ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ তো গীতিকা এটা ব্লগ আৰম্ভ কৰিছোঁ বন্ধু বান্ধৱী ভাত পানী খাই মেলি আহি গ'লোঁ আৰু ধুন্দিহঁতৰ ঘৰলৈ যাওঁ ধুন্দি গৈছিলে মাহীয়েকৰ ঘৰলৈ তো ফোন কৰিলে আৰু আহি আছোঁ বুলি মই লগতে আহি দিলোঁ সিহঁতৰ ঘৰতে লগে ভাগে অহা মজাটোৱেই বেলেগ লগ বুলি ক'বলৈ এই আছে আৰু দালি আছে তো এইখিনি বিহু সময়তে লগ পোৱা যায় বাৰু এতিয়া ক'বলৈ যাবলৈ হ'লে মানে এই কওঁ আৰু দালি কওঁ এতিয়া সিহঁতৰ ঘৰলৈ আহিছোঁ খাবলৈ কি দিয়ে নাজানো তো কি কাৰণে আহিছোঁ কি কথা জনাই যাম আপোনালোকক তো এতিয়া ধুন্দিহঁতৰ ঘৰ পামহি আৰু সেইটো ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যাব আপোনালোকে আৰু তেন্তে হ'লে বলক আৰু গৈ থাকোঁ ধুন্দিহঁতৰ ঘৰত আজি কি খাবলৈ দিয়ে খাবলৈ একো নাই হা এই যাংগৈ উভতোঙে বাই বাই যাংগৈ কেঁচা কিন্তু এটা বাৰিষা দিনত বিৰাট ধুনীয়া লাগে ৰাস্তাটো দেখিছেনে মই পইচা দিছোঁ কিন্তু হা হা গুগলি আনিছ নেকি দুধ পতঞ্জলি আনিছে পতঞ্জলিহে খাই ল'ৰাজনী বা নঙলাও নুখুলে ল'ৰাজনী অঁ মাৰি থৈ আহিব লাগিব বাহ সেই মানে আমাৰ ঘৰত মাৰিবলৈ ক'লোঁ যে তাইক এতিয়া মোক মাৰিবলৈ কৈছে ডাঙৰ ডাঙৰ জাল মেলি থৈছে বাপেকে মাছ খাবলৈ কাৰণে ইয়াত দেখিছে এয়া গৃহস্থ কুশলাৰ্থে হৰি বোলা তই ভিতৰলৈ সোমাই যাওঁ আৰু বলক আমাৰ বৌটিয়ে পূৰা ধুনীয়াকৈ কাঠি কামি কাম লাগি আছে একদম বাহনি বনাই আছে বোলে আমাৰ আইদেউ বোলে ঝাৰু ৰেডি তো শীতল একদম শীতল দেখি গৈছে আৰু তোমাৰ ঝাৰু দুটা ওলাব বৌ অন্তিম পৰ্যায়ত আমাৰ আইদেৱে চাহটো বহালে বাৰু দেই আলহী আহিলে চাহ তই নাহোঙা তহঁতৰ ঘৰত আজি বা হা দুক চাহ হ'ব এইটো হেৰি নহ'লে সৰহ হ'লে মানে যে ডাঠ হয় অঁ হয় আকৌ ন গুড 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 দুক চাহ হ'ব অঁ বেছি ল'লেও ডাঠ হয় যে সাৰিবলৈ বেয়া লাগে চাহটো আহি গ'ল এয়া আমাৰ গাঁৱলীয়া একদম লাল চাহটোৱে মেইন তো চাহটো খাই লওঁ এইফালে পূৰা একদম কাৰা কাৰা লাল চাহ এনেকুৱা জুতি একেবাৰে খাবা আৰু হৰি ৰাম ঐ 100 টকা পাই গ'লোঁ ঐ তো লাল চাহৰ লগত অকণমান যদি চেনি আৰু গুড় হয় আৰু বেছি ভাল লাগে গুড় নালাগে চেনিয়ে হৈ যাব মোৰ মই বিস্কুট নাখাওঁ অঁ এইটো বাতি মোৰ এয়া এক বাতি যদি মাৰি লওঁ ৰাতিপুৱা বা সন্ধিয়া সময়ত আৰু দুপৰীয়া সময়ত আৰু একো নালাগে আৰু তো এতিয়া খেতি দিন আহিছেহে আৰু আমাৰ এইটো কেনেকৈ ফালিছে তো পূৰা চাহটোৱে মেইন আমাৰ গাঁৱত তো গাঁৱত ভাতটো আৰু চাহটো মেইন মানে চাহপানীটো তো এইফালে চানাটো খাম বাৰু তো এইফালে চাহটো বাখে খালি এনেকৈ ৰেং খাই থাকে আমাৰ গাঁৱত শেষ হোৱাৰ পিছত ইয়াৰ কাম নাই আৰু এইটো অঁ অঁ এইটো মানে বনোৱা টাইমতহে তাক দৰকাৰ হয় আৰু মানে শেষ হোৱাৰ পিছত তাক দৰকাৰ নাই তই বাহাৰ মে যায় যাওঁ ৰে যাওঁ বাবা যাওঁ এইটো খাম চেনি দিলি নেকি মইনা তোৰ কাৰণে হহি তো ইমান ধুনীয়া একদম ভাপ ওলাই আছে দেখিছেনে একদম কালাৰটো একেবাৰে খাওঁ লাগিছে আপোনালোকেও লাগিছে নি খাওঁ তো বনাই পিনে খাই দিব বাৰু আপোনালোকে চাহপাত কেইটামান দি পানী উতলাই মই পিছে পানী নুউতলাই গ'লে চাহপাত দি দিওঁ আৰু বাপেকে উতলি থাকিব তাৰপৰা মানে এক গুলি 2 চিকাৰ দিব চাহপাতো উতলিব চাহ উতলিব আকৌ গৰম পানী উতলিলে বুলি মই চাহপাত দি নিদিওঁ মানে একেলগতে দি দিওঁ আৰু তো আমাৰ আইদেৱে মাৰিলেই খোৱা তো চাহটো খাই লওঁ আৰু লেচাই থওঁ বলক এইফালে চাহটো খাই হৈ গ'ল আমাৰ আইদেৱে ধুনীয়াকৈ খাই আছে আৰু এইফালে দেখিছিলে ধোঁৱা চাঙত পূৰা মাছ শুকুৱাত আছে জোৰা এইফালে জুই আৰু ওপৰত ধোঁৱা চাঙৰ এখন থাকিব লাগিব আমাৰ গাঁৱলীয়া মানুহ ধোঁৱা চাঙৰ ওপৰত খৰিৰ ওপৰত একেবাৰে জাকৈ শুকুৱাই থৈছে আৰু এইফালে জাপি এতিয়া খেতিৰ ছিজন জাপিটো লাগিবই জাপি মেইন আৰু এইফালে ডলা আৰু এইবোৰতো থাকেই আৰু এইটো কি তিতা পাত নেকি বাপ্পা ঐ আৰু এইফালে মাছ শুকুৱাই থৈছে বাপ্পা ঐ ধুন্দে তহঁতৰ ৰাতি ডকাইত কৰিব আহিম দেই মই মেকুৰী লিখা তো এইফালে চাওক কি ধুনীয়াকৈ মাছ শুকুৱাই থৈ দিছে শুকুৱাই থাকে আৰু চালনীত তো খৰখৰীয়া হ'লে একদম ধুনীয়াকৈ শুকতি মাছ খুন্দিবলৈ থৈ দিছে আৰু তো এয়া আমাৰ গাঁৱলীয়া পৰিৱেশ সেইবোৰে মোৰ ভাল লাগে আৰু এই দেখিছেনে আৰু এতিয়া অহা কাৰণটো হৈছে মোৰ এয়া তো অলপ চিলাই কামটো আছে মানে কেইটামান কাম আছে তো বৌ ওচৰত আহিছোঁ তো এয়া কাপোৰ চাপোৰ লৈ আপোনালোকক বস্তু কেইটামান দেখাবলৈ লৈছোঁ আৰু সেইকেইটা আমাৰ বৌয়ে বনাইছে তো নেদেখাই থাকিব নোৱাৰিলোঁ ধুন্দিক ক'লোঁ কেমেৰাটো ধৰি দিবলৈ কাৰণে তো তাই ধৰি দিছে আৰু এইফালে দেখিছেনে বেগ কেইটামান দেখাওঁ কৈছোঁ বহুত ধুনীয়াকৈ চিলাইছে তো প্ৰথমে এটাকৈ দেখাই লওঁ এয়া দেখিছেনে ইমান ধুনীয়াকৈ এইবোৰ কেচ বচা আৰু ইমান ধুনীয়াকৈ চিলাইছে চাওকচোন সৰু বেগ তো ইমান ধুনীয়া আৰু এইফালে ধুনীয়াকৈ থুপি খুৱাই দিছে তো বহুত ধুনীয়া বেগটো চাওক না আৰু এইটো এটা তো ইমান ধুনীয়াকৈ মানে লৈ যাব পৰা বস্তু ধুনীয়াকৈ মানে বস্তু কেইবাটাও থ'ব পৰা যায় মোবাইল ইত্যাদিৰ পৰা আদি কৰি কিবা কিবি ঢেৰ বস্তু থ'ব পৰা যায় চাওক
এইটো বাৰু চেইন লগোৱা নাই এইটো লগাব বোলে পিছত এটা সৰু মানি বেগ এইটো ধুনীয়াকৈ হাতত লৈ যাব পৰাকৈ ব্যৱস্থা কৰি দিছে বৈ এইটো এটা আৰু ঢেৰ চিলাইছে মানে তো আপোনালোকে ক'ব যদি ভাল লাগিছে তো আপোনালোককো দি যাম ধুনীয়াকৈ চিলাই এনেকৈ এয়া এই বেগ এইকেইটা তো এইকেইটা একদম ধুনীয়াকৈ হাতত লৈ যাব পৰা ভেণ্টি বেগ তো বজাৰ সৰু সুৰা আলু 1 কেজি সোমাই যাব ইয়াত বৌহঁতৰ মানে বৌয়ে যিমানখিনি বেগ চিলাইছে দেখাইছোঁ আৰু চিলাই আছে তো আৰু এদিন সময় সুবিধা পালে মানে আকৌ দেখামহি আৰু বৌয়ে কেনেকৈ চিলাইছে তো বিচনী বনোৱা দেখাম কি ধুনীয়াকৈ বনাই মেলি থৈ দিছে তো আমাৰ আইদেউ এয়া অংগনবাদী স্কুলত আমি ক খ শিকিব আহিছোঁ আজি ভিডিঅ' নবনাই ভিডিঅ' আৰু আমাৰ বৌয়ে এইফালে অংগনবাদী মাষ্টৰনী তো আমাক শিকাই আছে মানে অলপ খোকোজা লাগি আছে মোৰ চিলোৱা কামত তো সেইকাৰণে বৌ ওচৰলৈ আহি গ'লোঁ আৰু ধুন্দিয়ে কৈছে মই কৈছোঁ আৰু মাক বৌয়ে কৈছে আমাৰ গাঁৱৰে মানে এগৰাকীয়ে বৰ ধুনীয়া বৌয়ে ভিডিঅ' বনাই মানে ৰিলচ বনাই তো ধুন্দিয়ে কৈছে আমাৰ মাকো বনাবলৈ দিম সেইকাৰণে কৈছোঁ পাতিলিকা মাৰিয়া বলে হাই 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 কি কয় ভিৰিছে নাজাৰিয়া বলে হাই 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 তই কেমেৰা ধৰি দিবি মাক নাচিবলৈ বাৰু দিব তোমাৰ চকুৰ কাজল দেখি লাগে পাগল ৰাতি ৰাতি টোপনি নাহে তই এনেই মজাক কৰিছোঁ তই অকণমান পালোহি দেই অকণমানি বাইক কিমান ওলাইছিলে এইফালে আমাক কি গাহৰি পাবি নেকি 35 মাথাটোকে লৈ যাবলৈ কৈছে গাহৰি মুখতে মুখতে দেখিছোঁ অকণমানি বাই ঘৰৰ পৰা আহিলোঁ আৰু অলপ আছেগৈ মাংস আৰু মই মাংস আনিলোঁ 100 টকা বেছি নহয় মা পাপা খাব মই আজিকালি মাংসটো অকণমান মানে কমাই দিছোঁ কিন্তু কাণখন ল'লোঁ কাণ 2খন লৈ ল'লোঁ কাণ খাই বিৰাট ভাল লাগে এইফালে দালিয়ে লৈ আছে পলথিনত আহি পাই গ'লোঁ ঘৰ আৰু এইফালে এই কিখন কাণ দেখিলেনে আৰু এখন আছে মাংস আৰু কাণ এয়া দেখিছেনে মান্তি উলিয়াই আছে এয়া 2খন কাণ দেখিলে এয়া চক 2খনত 80 টকা 100 টকা কৈছিলে আৰু মানে বাপ ফিচি পোৱালিকেইটা দেখিছে গাহৰি মাংস বনাই মেলি ধুনীয়াকৈ একদম কেৰাহীত খাওঁ কৰি আছে কিন্তু ভাতটো দিয়া নাই তাৰপৰা একদম এইখিনি কাম কৰি লৈ বোলে এইখিনি দেখিছেনে বীজ জলকীয়া দেখিছেনে ইমান ডাঙৰ তো এইখিনি কুটি পিনে ইয়াত ভৰালে বাৰু এয়া দেখিছেনে ইয়াত বীজ জলকীয়া তেলত এবাৰ উপঙাব বোলে পূৰা তো গাজ টেঙাখিনি দি দিব লাগিছিলে পূৰা একদম পুৰিব আজি আমাৰ মাতা চেক তো বীজ জলকীয়া কেনেকৈ কাটিছে চব ঐ ঠেপু খাবি নি বীজ জলকীয়া হা খা একটা খা তো খা তো হে পারবি ले ना हे पे ले ना ले खा 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 ना खा हाँ हाँ आगो आगो का आगो बिस्कुट करे मर के मारि दे बेटा खा पाबि नी हाँ हाँ खा ओय ओय आमार बेटाय बीज जलकिया खाब लैছে इमान डाঙर पुइब पुरु আইও এ টানা টানি কেলে কৰি আছে নকা এফালে কাটি থাকক ময়ো ভোক লাগিছে ভাতটো খাওঁগৈ তইয়ে মাংস কিন্তু মই মাংস নাখাওঁ তো মই ভাজি লগতে খাম অকণমান মই ৰুটি খাইছিলোঁ মানে আৰু এইখিনি কাণ দেখিছেনে তো খাই নো চাই থাকক নেপলাক এয়া খানা আজি ৰাতিপুৱা মাংস শাক নাই খোৱা মই সেয়া কাণ দেখিছেনে মজা লাগে আৰু এয়া অমিতা আৰু আলু চানা ভাজিছিলে চানাকেইটা খালোঁ মই ৰুটি লগত আৰু এয়া ভাত আৰু এইফালে আমাৰ মিমিকেইটা এনেকৈ ৰখিয়ে থাকে সদায় সদায় ডেইলি দালি আৰু মুখ আগতে ডেক্সি লৈ লৈছোঁ তো এতিয়া বেছি দেৰি নকৰি ভাতটো পূৰা সেনেকৈ খাওঁ তো চাই থাকক খাই হৈ গ'ল আৰু এইফালে আমাৰ আইদেউহঁতে কাটি আছে একদম বৈ দিওঁ যেনেকৈ আলহী বিলগে বহিছে এইফালে বীজ জলকীয়া হৈছে একদম সাৰ নিদিয়া অকল গোবৰ সাৰটোৱে দিয়া বাৰু ইবোৰ ইউৰিয়া এনেকুৱাবোৰ দিয়াবোৰ একো নহয় বাৰু বীজ জলকীয়াখিনি তো সেইকাৰণে মানে গাঁৱৰ বীজ জলকীয়াবোৰ খাবলৈও ভাল আৰু এতিয়া ধুনীয়াকৈ আচাৰ থৈ দিছে এতিয়া খেতি দিনৰ কাৰণে মানে হেৰিয়ৰ লগত গাজ টেঙাৰ লগত ধুনীয়াকৈ ভলুকা বাঁহৰ গাজ আৰু বীজ জলকীয়া খাবা আৰু একদম পথাৰত
টকালি তো সেইকাৰণে আমাৰ মায়ে ধুনীয়াকৈ থৈ দিছে বৈয়ামত তাৰপৰা গাজ টেঙাটো অলপ দিব যিহেতু ইমানখিনি জলকীয়া অকল জলকীয়া থ'লেও বেয়া হ'ব ভলুকা বাঁহৰ গাজ তো কোনে কোনে খাইছে বাৰু ক'বচোন বইল কৰি ধুনীয়াকৈ গাহৰি মাংসৰ লগত খায়ো ভাল লাগে বাঁহ গাজ তো একদম মাছৰ কাৰণে একদম জুতি পুঠি একদম এতিয়া বাৰিষা দিনত তাৰমানে খেতিৰ দিনকেইটাত খাবলৈ বিৰাট ভাল হয় আৰু তো খৰিচা থৈ দিলে তো আমাৰ মায়ে খৰিচাও থৈছে তো খৰিচাও দেখাম বেলেগ এটা ভিডিঅ'ত কিন্তু আজি নেদেখাওঁ তো এতিয়া অলপ জীয়াই হটাই লওঁ আকৌ লগ পাই আছোঁ আপোনালোকক তেনেহ'লে বলক Tell me pretty lies, look me in the face. Tell me that you love me, even if it's fake.